কোষৰ আৱিষ্কাৰক কোন? উত্তৰ ৰবাৰ্ট হুক। কোষৰ মূল অংশটোৰ নাম কি? উত্তৰ কোষপ্ৰৰস। কোষকেন্দ্ৰৰ সৈতে কোষপ্ৰৰসক কি বোলে? উত্তৰ হৈছে প্ৰ'ট'প্লাজম। তাপ আৰু বিদ্যুতৰ সুপৰিবাহী মৌলবোৰক কি বোলে? উত্তৰ হৈছে ধাতু। ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুওৱা মৌলসমূহক কি বোলে? উত্তৰটো হৈছে ধাতুকল্প। শেলায়ে সৃষ্টি কৰা অতি বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ নাম কি? উত্তৰটো হৈছে ছেক্সিটনিন। কাঁচৰ প্ৰধান উপাদান কি? উত্তৰটো হৈছে চিলিকা, SiO2। বৈদ্যুতিক শক্তিৰ একক কি? উত্তৰটো হৈছে ৱাট ছেকেণ্ড। অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰটো হৈছে লিউৱেন হুকে। ORSৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হৈছে অৰেল ৰিহাইড্ৰেশ্যন চলিউশ্যন।